এভৰিৱান গুড ইভিনিং সকলো ভালে আছেনে আজিৰ পৰা মই নতুনকৈ ইউটিউব চেনেলটো আৰম্ভ কৰিছোঁ আৰম্ভণিতে আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ এটা ৰেচিপি যিটো ৰেচিপি হ'ল লোকেল মুৰ্গী মাংস আৰু ৰঙালাও যদি মোৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব তেতিয়াহে আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে সহজতে পাই থাকিব তেন্তে বলকচোন আমি ৰেচিপিটো আৰম্ভ কৰোঁ এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ কেৰাহীখন গৰম হ'বলৈ দিছোঁ কেৰাহীখন গৰম হোৱাৰ লগতে মই বস্তুবিলাক ৰেডি কৰি ল'লোঁ এয়া ৰেডি কৰি লৈছোঁ পিঁয়াজ দুটা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ এইফালে আদা নহৰু পেষ্ট লৈছোঁ এইফালে তেজপাত দুখিলা আৰু কেঁচা জলকীয়া এটা কেঁচা জলকীয়াটো দিবও পাৰে নিদিবও পাৰে আৰু এইফালে বিলাহী এটা সৰু সৰুকৈ কাটি লৈছোঁ এইফালে আলু আৰু ৰঙালাও আলু বেছি দিয়া নাই আলু এটা দিছোঁ আলু আৰু ৰঙালাও এয়া কাটি লৈছোঁ কেৰাহীখন গৰম হোৱাৰ লগে লগে মই তেল ঢালি দিছোঁ এয়া দেখিছে তেল গৰম হৈ গ'ল তেল গৰম হোৱাৰ পাছত মই তেজপাত দুখিলা দি দিছোঁ তাৰ পাছত ইয়াত দিছোঁ কেইটামান পাঁচফোৰণ দিছোঁ গেছৰ ফ্লেমটো ল'ত ৰাখিছোঁ তাৰ পাছত মই ইয়াত দিছোঁ পিঁয়াজ পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব দেখিছে পিঁয়াজখিনি অলপ ৰঙচুৱা হৈছে মই এতিয়া তাৰ লগতে আদা নহৰু পেষ্টকণ দি দিম আদা নহৰু পেষ্টকণ দি লৈ অলপ লৰাই দিম আদা নহৰু কেঁচা কেঁচা গোন্ধটো যোৱালৈকে মই লৰাই থাকিম এতিয়া মই দিম কাটি থোৱা বিলাহী লগতে কেঁচা জলকীয়াটো দি দিম ফ্লেমটো অলপ হাই কৰি লৈ
এতিয়া মই গেছৰ ফ্লেমটো কমাই দি ঢাকোনেৰে 5 মিনিটৰ কাৰণে ঢাকি আকৌ লৰাই দিম। এতিয়া আলু আৰু ৰঙালাওখিনি অলমষ্ট সিজিয়ে গৈছে আৰু এতিয়া মই ইয়াতে দিম গৰম পানী। অলপ সৰহকৈ দিছোঁ কাৰণ মই পানী শুকাবলৈ দিম, সেইটো কাৰণে অলপ সৰহকৈ দিছোঁ। অলপ সময় ঢাকি ৰাখিম। মাংসখিনি অলমষ্ট ৰেডি হৈ গৈছে। এতিয়া মই ইয়াত দিম অকণমান জালুকৰ গুড়া। জালুকৰ গুড়া দিম। 2 মিনিটৰ কাৰণে অলপ উতলিবলৈ দিম। অলপ পানীটো শুকাই যোৱাকৈ। জালুকৰ গুড়াটো দিলে ভাল লাগে। ইয়াতে মই এতিয়া কাটি থোৱা ধনিয়া অলপ ছিটিয়াই দিলোঁ। এতিয়া মোৰ মাংস ৰেডি হৈ গ'ল। এতিয়া খাবহে লাগে। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু লগতে এবাৰ বনাই খাই চাব। বাই বাই।